এই ভিডিওটোত বিদ্যাভাৰতী পাঠ্যক্ৰমৰ পঞ্চম শ্ৰেণী গণিত বিষয়ৰ অনুশীলনী 10ত যিখিনি পাঠভিত্তিক অংক দিয়া আছে আজি আমি এইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি ইয়াতে কি পাম, ইয়াতে তোমালোকে কিছুমান চিত্ৰ আঁকিব লাগিব আৰু তোমালোকৰ বিশেষকৈ দ্বন্দ্ব চিত্ৰ দিয়া আছে, সেই দ্বন্দ্ব চিত্ৰবিলাক আঁকিব লাগিব। কিছুমান তথ্য দিয়া থাকিব এনেদৰে, তাৰ দ্বন্দ্ব চিত্ৰ আঁকিব লাগিব আৰু এই তথ্যখিনিৰ দাগ চিহ্ন বনাব দিব পাৰে, দাগ চিহ্নৰ তালিকা। গতিকে কেনেদৰে দাগ চিহ্নৰ তালিকা বনায়, কেনেদৰে দ্বন্দ্ব চিত্ৰ আঁকে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে শিকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰে এই তথ্যখিনিৰ ওপৰত তোমালোকৰ 1 নম্বৰত দিয়া হৈছে যে দাগ চিহ্ন দেখুৱাই এখন তালিকা গঠন কৰা। আমি প্ৰথমতে তালিকাখন বনাম। কেনেদৰে বনাম চাবা, এনেকৈ লিখিব লাগিব তোমালোকে তালিকাখন। প্ৰথমতে লিখিবা যে প্ৰদত্ত তথ্যৰ দাগ চিহ্ন, যেহেতু আমি দাগ চিহ্ন তালিকা বনাম গতিকে এখন তালিকা বনাইছোঁ আমি। আৰু এইফালে খেলৰ নামবিলাক যেনেকৈ দিয়া আছে, ইয়াতে ফুটবল, ক্ৰিকেট, বেডমিণ্টন এনেদৰে দিয়া আছে, এইবিলাক খেলৰ নাম লিখিছোঁ আৰু ইয়াতে আমি দাগ চিহ্ন লিখিম আৰু তাৰপিছতে ইয়াতে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব আমি সেইটো লিখিম। এতিয়া তোমালোকৰ আটাইতকৈ সহজ উপায় এটা আছে যে এইটো যাতে তোমালোকৰ ভুল নহয়, তাৰ বাবে তোমালোকে কি কৰিবা, কাঠ পেঞ্চিলেৰে এনেকৈ লিখিবা যে এইটো কি আছে, বি মানে কি আছিল আমাৰ বেডমিণ্টন। গতিকে বিটো কাটি দিয়া, তাৰ বাবে কি দিবা, বিত এডাল দাগ দিয়া, এইটোকে দাগ চিহ্ন বুলি কয়। তাৰপিছত চি আছে, চিৰ এডাল দাগ চিহ্ন দিয়া, এফ কাটি যাবা, ইয়াতে আঁকি যাবা, কেত দিয়া, এইচত দিয়া, ভিত দিয়া, বি এইচ কে চি বি কে পি চি। চাবা যে চিৰ এতিয়া কি হ'ব, 5 নম্বৰ হ'ব, 5ডাল হ'ব। গতিকে 1 2 3 4, 5 নম্বৰটো কেনেকৈ লিখিব লাগিব, তোমালোকে যিহেতু চি আছিল 5 নম্বৰটো তোমালোকে এনেকৈ কাটি দিব লাগিব। এইটোৱে কি বুজাব, 5 বুজাব। আৰু চি আছে, চি লিখিবা, এইচ 5 হ'ব, চি। এইখিনি হ'ল। এতিয়া সংখ্যাবিলাক লিখিব লাগিব। ইয়াতে 5 3 8 হ'ব, ইয়াতে 5 5 10 12, ইয়াতে 6, ইয়াতে 4, ইয়াতে 5, ইয়াতে 5 আৰু ইয়াতে লিখিব লাগিব কি শেষত, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। আৰু এইটো আমাৰ যোগ কৰোঁতে কি হ'ব লাগিব, যিহেতু 40জন ছাত্ৰ ছাত্ৰীৰ কথা কৈছিল, ইয়াতে আমাৰ যোগ কৰোঁতে 40 হ'ব লাগিব। যোগ কৰি চাবা, ইয়াতে 20, ইয়াতে 10 30 40, আমাৰ 40 হ'ল। তাৰমানে দাগ চিহ্নবোৰ লিখাতে আমাৰ শুদ্ধ হৈছে। এইটো হ'ল। এতিয়া আহিব এই তথ্যখিনিৰ পৰা আমি দ্বন্দ্ব চিত্ৰ অংকন কৰিব লাগে। এতিয়া দ্বন্দ্ব চিত্ৰ কেনেদৰে আঁকিম চাবা। ইয়াতে কি ওলাইছে, ফুটবল আমাৰ 8জন ছাত্ৰ ছাত্ৰী ওলাইছে। আমি থিয়কৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক বুজাম আৰু পথালিকৈ খেলৰ নামবিলাক আমি বুজাম। গতিকে ফুটবল কৈছে আৰু আমি কি কৰিছোঁ, ইয়াতে প্ৰত্যেকটো চেণ্টিমিটাৰত আমি এটাকে দাগ দিছোঁ, এনেকৈ 1 2 3 এনেকৈ দাগ দিছোঁ প্ৰত্যেকটো চেণ্টিমিটাৰত। আৰু এইটো ফাকত আমি ফুটবলৰ বাবে দ্বন্দ্ব আঁকিম, ইয়াতে ক্ৰিকেটৰ বাবে, ইয়াতে বেডমিণ্টনৰ বাবে, ইয়াতে কাবাডী, এনেকৈ আমি দ্বন্দ্ববিলাক আঁকিম। যিহেতু ফুটবল 8 আছিল, 8জন, গতিকে আমি দ্বন্দ্বডাল 8লৈকে দিব লাগিব। আমি চাবা কি কৰিছোঁ, ইয়াতে যিহেতু ইয়াতে ঠাই নাই, সেইবাবে মই কি কৰিছোঁ, প্ৰত্যেকটো চেণ্টিমিটাৰত, প্ৰতি 1 চেণ্টিমিটাৰত আমি কি বুজাইছোঁ, 2জন ছাত্ৰ ছাত্ৰী বুজাইছোঁ। এতিয়া তোমালোকে প্ৰত্যেকটো চেণ্টিমিটাৰত তোমালোকে এজনো দেখুৱাব পাৰা, তেতিয়াহ'লে কি হ'ব, দ্বন্দ্বডাল আঁকিবৰ বাবে আমাৰ ডাঙৰ ঠাই লাগিব। কিন্তু মই সৰুকৈ বুজাব খুজিছোঁ, সেইবাবে দ্বন্দ্ববিলাক আমি কি কৰিছোঁ, প্ৰত্যেকটো চেণ্টিমিটাৰত 2জন ছাত্ৰ ছাত্ৰীক বুজাইছোঁ। গতিকে যিহেতু 8 আছে, আমি 8লৈকে আঁকিম, 8 এনেকৈ দীঘলকৈ আঁকিলেও কথা নাই, এনেকৈ আঁকি দিবা। তাৰপিছত
এই 8ৰ লগত সমান কৰি এনেকে এটো আঁকি দিবা তাৰ পিছত যিখিনি দীঘল হল সেইখিনি তোমালোকে মুছি দিবা এটো 8 বুজাইছে এতিয়া ক্ৰিকেটৰ বাবে 12 তোমালোকৰ দণ্ডডাল ক্ৰিকেটৰ দণ্ডডাল এনেকে 12 লৈকে আঁকিব লাগিব 12 লৈকে এটো 12 ইয়ালৈকে যাব সমান কৰি আঁকিবা ওপৰখিনি মুছি দিবা এতিয়া চাবা যদি মই ভলিবলৰ যেটো 5 সংখ্যা আছে 5 জন ছাত্ৰ-ছাত্ৰী হেতু কেনেকৈ আঁকিম ভলিবলটো 5 বুজাইছে বা 5 সংখ্যা আছে আমাৰ 5 জন ছাত্ৰ-ছাত্ৰী গতিকে কি হ'ব 6 আৰু 4 ৰ মাজলৈকে আঁকিলে হ'ল 6 আৰু 4 ৰ মাজত হ'ব আমাৰ কি 5 গতিকে ভলিবলত কি হ'ব আমি 5 লৈকে আঁকিব লাগিলে 6 আৰু 4 ৰ মাজত দিব লাগিব এনেকে তো 6 আৰু 4 ৰ মাজত মিলাইছো আৰু ইয়াৰ সমান হ'ব লাগিব এইখিনি লৈকে ইয়াতে বাকি কিডাল দণ্ড তোমালোকে নিজে আঁকিবা আৰু ইয়াতে সংখ্যাবিলাক লিখি দিব লাগিব এটো কিমান আছিল আমাৰ 8 এটো কিমান আছিল 12 এটো আছিল 5 হকিৰ বাবে 5 এনেকৈ হ'ব তাৰ পিছত 4 আঁকিবা কাবাডীৰ বাবে 4 লৈকে আৰু বেডমিণ্টনৰ বাবে 6 আছে 6 আঁকিবা আৰু ইয়াতে তোমালোকে লিখি দিব লাগিব তলত ঠাই নাই মই হেইভাবে সাইডত লিখি দিছো কি লিখিব লাগিব যে থিয়কৈ প্ৰতি 1 সেন্টিমিটাৰক 2 জন ছাত্ৰ-ছাত্ৰী থিয়কৈ প্ৰতি 1 সেন্টিমিটাৰ সমান সমান 2 জন ছাত্ৰ-ছাত্ৰী এটো লিখি দিব লাগিব ইয়াতে কিমান বুজাইছে এটো আমি লিখি দিব লাগিব এতে এনেকৈ তোমালোকে আঁকিবা তাৰ পিছত কেইটামান প্ৰশ্ন উঠিছে যে আটাইতকৈ কি খেল বেছি সংখ্যকে ভাল পায় তেনেহলে কি সংখ্যা তো ডাঙৰ হল আমাৰ 12 সংখ্যাটো ডাঙৰ গতিকে ক্ৰিকেট খেলটো ডাঙৰ ক্ৰিকেট খেলটো ভাল পায় গতিকে ক্ৰিকেট খেল লিখি দিবা কাবাডী কিমান জন ছাত্ৰ-ছাত্ৰী ভাল পায় কাবাডী কিমান ওলাইছে 4 জন ফুটবল কিমান জন ছাত্ৰ-ছাত্ৰী ভাল পায় 8 জন ওলাইছে 8 জন লিখি দিবা হেতু আছিল এতিয়া 2 নম্বৰ তলত তালিকাবোৰত দিয়া তথ্যবোৰৰ দণ্ডচিত্ৰ আঁকি প্ৰকাশ কৰা এখন নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনে ধৰণৰ দিয়া আছে এটা কেনেকৈ হ'ব 2 নম্বৰৰ যিখিনি তথ্য আছিল সেইখিনিৰ পৰা আমি দণ্ডচিত্ৰ আঁকিব পাৰো এনে ধৰণৰ দিয়া আছে পঞ্চম ইমান ষষ্ঠ ইমান এনেকৈ দিয়া আছে মই এইবিলাক ইয়াতে আঁকিছো চাবা পঞ্চম শ্ৰেণীৰ আমাৰ দিয়া আছিল 45 জন এতিয়া আমি সেই 45 সেন্টিমিটাৰ হলে আমাৰ স্কেলডাল বহুত দীঘল হয় আৰু হেতু আঁকিব লাগিলে আমাৰ এখন ডাঙৰ কাগজ লাগিব সেইভাবে কি কৰিছো প্ৰতি 1 সেন্টিমিটাৰক আমি 4 জন ছাত্ৰ-ছাত্ৰী ধৰিছো গতিকে প্ৰতি 1 সেন্টিমিটাৰ যেটো 4 জন ছাত্ৰ-ছাত্ৰী গতিকে 44 আৰু 48 ৰ মাজত কিমান হ'ব আধা মানে কিমান হ'ব 2 হ'ব যেটো এটোৰ পৰা এটো 4 আৰু ইয়ালৈকে আধা মানে কি 2 গতিকে এই আধা হলে কি হ'ব 1 সেইভাবে 44 আৰু 1 বঢ়াই দিছো আমি 45 হিচাপে বুজি পাইছা আৰু ষষ্ঠ শ্ৰেণী দিয়া আছিল 48 গতিকে 48 ৰ লগত মিলালে হল সপ্তমত 32 আছিল 32 ৰ লগত মিলালে হল অষ্টমত 26 জন আছিল গতিকে 24 আৰু 28 ৰ মাজত হ'ব যেটো 4 জন আছে 4 ৰ আধা 2 গতিকে 24 এ 2 এ 26 গতিকে ইয়াৰ আধা লৈকে আমি টানিছো এনেকে তাৰ পিছত নৱমত 30 আছে 30 টো কি হ'ব 28 আৰু 32 ৰ মাজত হ'ব এনেকে আঁকিছো আৰু দশমত 20 আছে 20 টো মিলাই দিছো এনেকে আৰু অৱশেষত তোমালোকে এটো লিখি দিব লাগিব যে থিয়কৈ প্ৰতি 1 সেন্টিমিটাৰত 4 জন ছাত্ৰ-ছাত্ৰী বুজাইছে এটো হৈছে এতিয়া এটো দণ্ডচিত্ৰ আঁকিব লাগিব এখন এজন খেতিয়কৰ ধানৰ উৎপাদন এনে ধৰণৰ 2000 চনত 2001 চনত 2002 3 এনেকে চন বিলাক তোমালোকে তলত লিখিবা এনেকে চন বিলাক আৰু এনেকে উৎপাদনৰ পৰিমাণ বিলাক লিখিব লাগিব ধানৰ যেটো কুইন্টেল দি আছে ধান কুইন্টেল ইয়াতে 340 480 400 এনেকে দিয়া আছে
আমি কি কৰিম প্ৰতি 1 সেন্টিমিটাৰ আমি কিমান ধৰিম প্ৰতি 1 সেন্টিমিটাৰ আমি 50 কুইণ্টল ধৰিব পাৰো তেতিয়া হলে আমাৰ কি হ'ব 9 10 আটাইতকৈ ডাঙৰ সংখ্যা কি আছে আমাৰ 500 গতিকে যদি আমি 50 ধৰো প্ৰতি 1 সেন্টিমিটাৰক তেতিয়া হলে 10 লৈকে আমি আকিলে 10 সেন্টিমিটাৰ লৈকে আকিলে আমি 500 আকিব পাৰিম কথাটো বুজি পাইছে গতিকে প্ৰতি 1 সেন্টিমিটাৰ উচ্চতা কি ধৰিবা ইয়াতে 50 কুইণ্টল ধৰিবা এটো বাকিবিলাক সৰু সৰু সংখ্যা আছে এটো প্ৰতি সেন্টিমিটাৰক 1 ঘণ্টা ধৰিবা ইয়াতো সংখ্যাবিলাক সৰু সৰু আছে 4 নম্বৰত আটাইতকৈ ডাঙৰ সংখ্যাটো চাই ল'ব কি আছে এটা 14 গতিকে প্ৰতি 1 সেন্টিমিটাৰক 1 ধৰিব পাৰা বা 2 ধৰিলেও তোমালোকে পাৰিবা হৈছে ইয়াতে 5 নম্বৰত আটাইতকৈ ডাঙৰ সংখ্যা 12 আছে গতিকে 1 ধৰিব পাৰা হৈছে এতিয়া তলৰ চিত্ৰখনত 5 গৰাকী খেতিয়কৰ ধানৰ উৎপাদন 100 কুইণ্টেলত চিত্ৰ সহায়ত দেখুওৱা হৈছে 100 কুইণ্টেল তথ্যৰ পৰা দণ্ডচিত্ৰ অংকন কৰা ইয়াতে 1 2 3 4 5 500 কুইণ্টল তাৰমানে 5 ডাল 5 লৈকে আকিলে হল প্ৰতি 1 সেন্টিমিটাৰ উচ্চতাক তোমালোকে 100 কুইণ্টল ধৰিবা ইয়াতে 6 ডাল 6 লৈকে আকিব লাগিব 6 সেন্টিমিটাৰ লৈকে ইয়াতে 7 সেন্টিমিটাৰ লৈকে আকিব লাগিব এনেকৈ কৰিবা একেবাৰে সহজ অংক আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক শেয়াৰ কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ ধন্যবাদ